আপুনি কওকচোন মৰাৰ আগতে আপুনি দাড়ি ৰাখিব পাৰিব নেকি? এইটো তো মই কেনেকুৱা মোৰ দাড়ি উঠা নাই এতিয়ালৈ। তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম মাই এইচ ব্লগ। ভাবি আছো আজি এটা আন্ধাৰত এটা ভিডিঅ' বনাই। তো হেল্ল' ফ্ৰেণ্ডছ, দেখি আছে কিমান আন্ধাৰত, আৰু আন্ধাৰত ভাবি আছো এটা ব্লগ বনাই লওঁ আৰু কিবা এটা শুনি লওঁ আৰু আমালোক চুপকে থাকিম আৰু তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি লোৱা। আৰু দেখি আছে এইফালে সেই ঘৰৰ ফালে দেখি আছে লাইট জ্বলি আছে, আৰু মই ভাবি আছো আন্ধাৰত বনাই লওঁ। আৰু চলক ভিডিঅ'টো কওকচোন মৰাৰ আগতে আপুনি দাড়ি ৰাখিব পাৰিব নেকি? এইটো তো মই কেনেকুৱা মোৰ দাড়ি উঠা নাই এতিয়ালৈকে। আপুনি মৰাৰ পিছত ৰাখিব নেকি? মৰাৰ পিছত ৰাখিব নেকি? মৰাৰ পিছত মোৰ দাড়ি উঠিলে মই কেনেকুৱা তেনেহ'লে আপোনাৰ তো মুছ নাই, দাড়িও নাই, আপুনি মৰিব কেতিয়া? এইটো মই কেনেকুৱা কওঁ? তেনেহ'লে আপুনি মূৰ্খ হয়।